মানুহৰ শৰীৰৰ বিভিন্ন কাম-কাজবোৰ এটা আনটোৰ লগত জড়িত আৰু সকলোবোৰ কাম-কাজ এক নিৰ্দিষ্ট গতিত সম্পন্ন হয়। এটা কামে আনটোক প্ৰভাৱিত কৰে। উদাহৰণস্বৰূপে আমি বস্তু এটা দেখাৰ লগে লগে খাবৰ মন যায় আৰু বস্তুটো যদি বৰ টেষ্টি হয়, টেঙা ফল ধৰা, তেতিয়াহ'লে আমি আমাৰ জিভাত পানী অহা বুলি কওঁ, লালটি উৎপন্ন হৈ যায়। আমি বস্তুটো পাবলৈ বিচাৰোঁ, হাতেৰে ধৰোঁ, বস্তুটো মুখেৰে চুবাওঁ। এইদৰে এটা কাম আনটোৰ লগত যে সম্পৰ্কযুক্ত, এই সকলোবোৰ কাম এটা নিৰ্দিষ্ট গতিত কিদৰে সম্পন্ন হয়, এই গোটেইখিনিকে আমি সমন্বয় বুলি ক'ম। সমন্বয় টপিকটোৰ আণ্ডাৰত জানিবলগীয়া কথাখিনি তোমালোকে আজিৰ এই ভিডিঅ'টোত পাবা। প্ৰথমে জানিব লাগিব আমি সমন্বয় কি বস্তু। উদ্দীপনাৰ প্ৰতি অৰ্থাৎ পাৰিপাৰ্শ্বিকতাৰ যিকোনো পৰিৱৰ্তনৰ প্ৰতি শৰীৰৰ একাধিক অংগই কিদৰে একেলগে সংহতভাৱে সঁহাৰি দিয়ে, সেইটো হৈছে সমন্বয়। এই কামটো কিছুমান হৰমনৰ দ্বাৰা সংঘটিত হয়। হৰমনবোৰ কিছুমান অন্তঃস্ৰাৱী গ্ৰন্থিৰ দ্বাৰা নিঃসৰণ হয়। অন্তঃস্ৰাৱী গ্ৰন্থি কি? নলিকাবিহীন কিছুমান গ্ৰন্থি এঠাইত নিঃসৰণ হয়, আন ঠাইত কাম কৰে। হৰমনৰ নিয়ন্ত্ৰণ, হৰমনৰ পৰিমাণ আৰু সময় ফিডবেক পদ্ধতিৰে নিয়ন্ত্ৰণ হয়। তাৰপিছত আমি এই টপিকটোত জানিব লাগিব কেইটামান হৰমনৰ নাম আৰু সেইবোৰৰ কাম। প্ৰথমে এডিনেলিন হৰমন এডিনেল নামৰ গ্ৰন্থিৰ পৰা নিঃসৰণ হয়। ইয়াৰ কাম হৈছে হঠাৎ ভয় খালে হৃদস্পন্দন বাঢ়ে, শ্বাস প্ৰশ্বাসৰ হাৰ বাঢ়ে, তেজৰ পৰিবহণ বাঢ়ি যায়। দ্বিতীয়তে থাইৰক্সিন নামৰ হৰমন, যিটো থাইৰয়ড গ্ৰন্থিয়ে নিঃসৰণ কৰে। ইয়াৰ কাম হৈছে কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি ইত্যাদিৰ বিপাক অৰ্থাৎ হজম। এই হৰমনৰ অভাৱত মনত ৰাখিব গৰল ৰোগ হয় আৰু ইয়াৰ পৰা বাচিবলৈ সদায় আয়ডিনযুক্ত নিমখ খাব লাগে। তাৰপিছত দেহ বৰ্ধনকাৰী হৰমন, যিটোক গ্ৰ'থ হৰমন বুলি কোৱা হয়, পিটুইটাৰী গ্ৰন্থিয়ে নিঃসৰণ কৰে। সাধাৰণ নৰ্মেল গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট ইয়াৰ দ্বাৰা নিৰূপণ হয়। ইয়াৰ অভাৱ হ'লে মানুহ বাওনা হয় আৰু যদি বেছিকৈ নিঃসৰণ হয় তেতিয়াহ'লে মানুহ বহুত ওখ হৈ যায়। টেষ্টষ্টেৰন হৰমন শুক্ৰাশয়ৰ পৰা নিঃসৰণ হয়। ইয়াৰ জৰিয়তে পুৰুষসুলভ কিছুমান গৌণ যৌন চৰিত্ৰ বিকাশ হয়, যেনে ল'ৰা এটাক ল'ৰাৰ নিচিনা দেখা যায় ডেকা বয়সত। এষ্ট্ৰজেন হৰমন অণ্ডাশয়ৰ পৰা নিঃসৰণ হয়। এইটোৱে ছোৱালীবোৰৰ নাৰীসুলভ চৰিত্ৰ বিকাশ কৰে। ইনচুলিন হৰমন অগ্নাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰে আৰু ই তেজত গ্লুক'জৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। ইনচুলিনৰ অভাৱত ডায়েবেটিছ বেমাৰ হয়, গতিকে কিছুমান ৰোগীয়ে ইনচুলিনৰ ইনজেকশ্যন লয়। থেংক ইউ ফৰ লিচেনিং।